খাৰুপেটীয়াত সতেজ পাচলি হৈ পৰিছে মূল্যহীন। এটকা দুটকাত বিক্ৰী হৈছে বিলাহী, ওলকবি, বন্ধাকবি। পথাৰতে নষ্ট হৈছে ওলকবি, ফুলকবি, বেঙেনা, বিলাহী। গৰু ছাগলীৰ খাদ্যত পৰিণত বিলাহী, বেঙেনা খেতি। বিলাহী, বেঙেনা নষ্ট নোহোৱা ইনজেকশ্যন যোগান ধৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৃষকৰ। খাৰুপেটীয়াত বিভিন্ন ধৰণৰ পাচলিৰ পাইকাৰী মূল্য হুৰহুৰাই কমি অহাত মূৰে কপালে হাত দিবলগীয়া হৈছে সৰ্বসাধাৰণ কৃষক। কৃষকৰ কষ্টোপাৰ্জিত বিভিন্ন ধৰণৰ পাচলিৰ মূল্য খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী বজাৰত দ্ৰুতগতিত কমি অহাত লোকচানৰ সন্মুখীন হৈছে হাজাৰ হাজাৰ টকাৰ। বহু কৃষকে পথাৰতে পচিবলৈ দিছে ওলকবি, বেঙেনা, বিলাহী আদি। বিঘাই বিঘাই ওলকবি, বিলাহী, বেঙেনা, বিন আদিৰ খেতি বৰ্তমান হৈ পৰিছে গৰু ছাগলীৰ খাদ্য। বিভিন্ন ধৰণৰ পাচলি খেতি বিঘাই বিঘাই কৰি পৰিয়াল পোহপাল দিয়াৰ দৰঙৰ খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী ২ নং মাগুৰমাৰী গাঁৱৰ দিশকাৰা কৃষকসকলে কয়, দাম নাই বজাৰত, নষ্ট হৈছে পথাৰতে, আনকি গৰু ছাগলীও নাখায় বিলাহী, বেঙেনা। এইটো ২ নম্বৰ মাগুৰমাৰী কালাৰচুৰ বুলি কয়। আমি দেখা পাইছোঁ ইয়াতে বহুত খেতি মানে গৰুক ছাগলীক খুৱাইছে। এতিয়া কি কৰিম, উপায় নাই। ১ বিঘা মাটি আমি তোমাকে টকা ৪০-৫০ হাজাৰ যায়। এতিয়াতো বজাৰত বিক্ৰী নহয়। এতিয়া আমাৰতো ওলকবি, বন্ধাকবি এইবিলাক হেৰি গৰুক খুৱাই আছোঁ। এতিয়া গৰুও খাব নাযায়। এতিয়াতো আমাৰ কৃষকতো কোনো উপায় নাই। উপায় নোহোৱা হৈ এতিয়া খেতিটো আমাৰ চাফা কৰিব লাগে, বেলেগ এটা কিবা কৰিব লাগিব। সেইকাৰণে আমি গৰুক খুৱাই আছোঁ। এতিয়া বজাৰত দলতো মানে বিক্ৰীয়ে নহয়। বজাৰত দাম নাই, দামে নাই, বজাৰত দামে নাই। কিবা এটা থলমূল হিচাপত বেচা কিনা কৰিব পাৰিলে ভাল হ'লে হয়। আমাৰ যিখিনি মানে পইচা খেতিত দিছে আমাৰ। আন এগৰাকী কৃষকে আপেক্ষিক কৰি কয়, কষ্ট কৰি খেতি কৰাৰ পাছতো আমাৰ বদনাম। লাও বেঙেনা ডাঙৰ কৰা বেজীৰ দ্বাৰা বিলাহী, বেঙেনা নষ্ট নোহোৱা ইনজেকশ্যন থাকিলে দিবলৈ আহ্বান কৃষকক। দলগাঁৱৰ পৰা আছৰানুল হকৰ ৰিপৰ্ট, নিউজ লাইভ ডিজিটেল।